মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি কোৱেশ্চন সলভ হ'ব। কোৱেশ্চন নম্বৰ 9, আমাৰ একেই চেপ্টাৰ, অধ্যায় 6 ত্ৰিভুজ, এক্সাৰসাইজ 6.3। তোমাৰ কোৱেশ্চন নম্বৰ 9 তোমালোকে প্ৰথমৰ পৰা চাবা, যিবোৰ নতুন প্ৰথমৰ পৰা চাবা, যধে মধে চালে তোমালোকে বুজি নাপাবা, পাৰ্ট 1ৰ পৰা চাব লাগিব। এতিয়া কোৱেশ্চন নম্বৰ 9 চিত্ৰত চোৱা, এইটো চিত্ৰ হয়। চিত্ৰত এ বি চি আৰু এ এম পি দুটা সমকোণী ত্ৰিভুজ, ইহঁতৰ সমকোণ দুটা ক্ৰমে বি আৰু এম, বি কোণ আৰু এম কোণ দুটা সমকোণ প্ৰমাণ কৰা যে 1 নম্বৰ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ এ এম পি, আৰু 2 নম্বৰ চি এ বাই পি এ ইকুৱেল বি চি বাই এম পি। এই দুটা প্ৰব্লেম দিয়া আছে ইয়াত, দুটা 1 নম্বৰ আৰু 2 নম্বৰ। ইয়াত চোৱা দুটা সমকোণী ত্ৰিভুজ, এটা এ বি চি আৰু এটা এ এম পি। এই দুটা সমকোণী ত্ৰিভুজ হয় এ বি চি আৰু এটা হৈছে এ এম পি। ইয়াৰ এ বি চি ত্ৰিভুজৰ বি কোণটো সমকোণ আৰু এ এম পি ইয়াৰ এম কোণটো সমকোণ। এই দুটা সমকোণ দিয়া আছে, দুটা সমকোণী ত্ৰিভুজ। এই ত্ৰিভুজৰ পৰা আমাৰ কি দেখাব লাগে? এই ত্ৰিভুজ দুটা সদৃশ। আৰু কি দেখাব লাগে? 2 নম্বৰ, এইটো হৈছে চি এ বাই পি এ ইকুৱেল বি চি বাই এম পি। এইগুলো দেখাব লাগে। এতিয়া চোৱা সলিউশনত চোৱা, সলিউশন মানে কোৱেশ্চনৰ পৰাই লিখা হয়। বাৰে বাৰে কৈছোঁ, কোৱেশ্চনটো তোমালোকে পৰীক্ষাত লিখাৰ প্ৰয়োজন নাই, গতিকে সলিউশন কোৱেশ্চন চাই তোমালোকে লিখিবা। ইয়াত এ বি চি আৰু এ এম পি দুটা সমকোণী ত্ৰিভুজ, ইহঁতৰ বি কোণ সমান এম কোণ সমান 90 ডিগ্ৰী। তাৰমানে বি সমকোণ, বি 90 ডিগ্ৰী, এম কোণ 90 ডিগ্ৰী দুটা। গতিকে দুটা 90 ডিগ্ৰী হোৱাৰ কাৰণে দুটা সমান প্ৰমাণ কৰিব লাগে যে 1 নম্বৰ ত্ৰিভুজ ট্ৰায়াঙ্গেল এ বি চি সিমিলাৰ টু ট্ৰায়াঙ্গেল এ এম পি, আৰু 2 নম্বৰ হৈছে 2 নম্বৰ চি এ বাই পি এ ইজ ইকুৱেল বি চি বাই এম পি। তেনেহ'লে চোৱা, প্ৰথমে 1 নম্বৰটো কৰোঁ প্ৰমাণ। চোৱা, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ এম পিৰ পৰা, এই দুটাৰ পৰা আমি কি দেখুৱাব পাৰোঁ? ইয়াত দিয়া আছে যিহেতু এংগেল বি ইকুৱেল এংগেল এম প্ৰত্যেকেই 90 ডিগ্ৰী দিয়া আছে। আৰু 2 নম্বৰ কি হ'ব পাৰে? আৰু ভালকৈ চোৱা, এ কোণটো দুয়োটাৰে কমন এংগেল হয়, কমন কোণ, সাধাৰণ কোণ। এইটো দুয়োটা ত্ৰিভুজৰ হয়, এ বি চি ত্ৰিভুজৰ হয়, এ এম পি ত্ৰিভুজৰ দুয়োটা কমন কোণ হয়। তেনেটো লিখা যায় বি এ চি, এংগেল বি এ চি, আৰু এই ত্ৰিভুজৰ বেলিকা লিখা যায় পি এ এম। দুয়োটা ত্ৰিভুজৰে সাধাৰণ কোণ লক্ষ্য কৰিব ভালকৈ। যিহেতু এই ত্ৰিভুজ দুটাকৈ কোণ সমান, গতিকে ত্ৰিভুজ দুটা সদৃশ। তেনে ত্ৰিভুজ ট্ৰায়াঙ্গেল এ বি চি সিমিলাৰ টু ট্ৰায়াঙ্গেল এ এম পি, এইটো এ সাদৃশ্য, এ এংগেল সাদৃশ্য, এইটো আমাৰ দেখাব প্ৰমাণ কৰিব লগা আছিল, গতিকে এইটো প্ৰুফড। একেবাৰে সহজ, ভেৰি চিম্পল, কেইবাৰমান কৰিলে তোমালোকে পাৰিবা। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰমাণ কৰিব লাগে। যিহেতু ত্ৰিভুজ দুটা সদৃশ হোৱাৰ লগে লগে ইয়াৰ কি লিখা যায়? বাহু সমানুপাত। বাহু সমানুপাত কেনেকৈ আমি ধৰিম? দুটা ত্ৰিভুজ তোমালোকে ভালকৈ লক্ষ্য কৰা। দুটা ত্ৰিভুজ এ বি চি, এইটো হৈছে বি কোণৰ যিটো বিপৰীত বাহু, বি কোণৰ সন্মুখৰ বাহুটোক কোৱা হয় অতিভুজ। আৰু এই ত্ৰিভুজৰ এ এম পি, ইয়াৰ সমকোণ হৈছে এম কোণৰ বিপৰীত বাহু বা সন্মুখৰ বাহু হৈছে এ পি। তেনেহ'লে প্ৰথমে আমি কৰ্ণ বা অতিভুজ হিচাপে আমি সমানুপাতিক অনুপাত দেখাওঁ। তেনেহ'লে প্ৰথম ত্ৰিভুজৰ হৈছে এ চি, দ্বিতীয় ত্ৰিভুজৰ কৰ্ণ হ'ব বা অতিভুজ হ'ব এ পি। তেনেহ'লে প্ৰথম ত্ৰিভুজৰ এ চি, দ্বিতীয় কৰ্ণ বা অতিভুজ, সমকোণী ত্ৰিভুজ যিহেতু, আৰু এইটো যিহেতু সমকোণী ত্ৰিভুজ এ বি চি সমকোণী ত্ৰিভুজ, ইয়াৰ অতিভুজ হৈছে এ চি, আৰু এই ত্ৰিভুজৰ অতিভুজ হ'ব এ পি। গতিকে এ চি বাই এ পি। তাৰপিছত 2 নম্বৰত আহা, এই ত্ৰিভুজৰ দীঘল বাহু, কিন্তু আমি এনেকৈ আঁকিছোঁ বা এনেকৈ ছবিটো আছে। তাৰপিছত কৰ্ণৰ পিছত তাৰপিছত কৰ্ণতকৈ সৰু, মানে তাৰ পিছত দীঘল বাহুটো কি? এই ত্ৰিভুজৰ হ'ব কি? বি চি।
ভালকৈ চোৱা এইটো BC আৰু এইটো হ'ব একেবাৰে চুটি বাহু AB এই ত্ৰিভুজৰ মধ্যমীয়া তাৰমানে সেকেন্ড দ্বিতীয় বাহুটো হ'ব BC এই ত্ৰিভুজৰ বেলিকা কি হ'ব এই ত্ৰিভুজৰ বাহু চুটি বাহু হ'ব এইটো AM তেনে তাৰ দীঘল বাহুটো হ'ব MP তেনেহ'লে BC by MP তাৰপিছত আমাৰ তিনিটা বাহু সমানুপাত দেখাব লাগে তাৰপিছত এই ত্ৰিভুজৰ একেবাৰে সৰু বাহুটো হ'ব AB এই ত্ৰিভুজৰ সৰু বাহুটো হ'ব AM এইটো আমাৰ দৰকাৰ নাই তাৰপিছত আমাৰ প্ৰমাণ কৰিব লাগে 2 নম্বৰ লক্ষ্য কৰিব 2 নম্বৰটো কি বস্তু এইটো তেনেহ'লে এইটো AC by AP এইটো চাই পেলাই আমি এইটো ঘূৰাই দিব পাৰোঁ CA by PA equal BC by MP proved second 2 নম্বৰটো প্ৰমাণিত হয় ইয়াৰ পৰা 2 নম্বৰটো আমি প্ৰমাণিত হ'ল তেনেহ'লে হৈ গ'ল তোমালোকে ভালকৈ চাবা আৰু হৈ গ'ল মুছি দিওঁ এতিয়া আহিব কুৱেশ্যন নম্বৰ 10 Question number 10 ইয়াৰ চিত্ৰ নাই সেইফালে আমি কৰিছিলোঁ question number 8 এইবোৰ খুব ইম্পৰ্টেণ্ট question number 5 question number 3 এইবোৰ very important question number 8 তাৰপিছত আহিল question number 10 এইটো very important আহিব পাৰে question number 10 question number 13 question number 14 question number 16 এইবোৰ very important মই সিৰিয়ালি তোমালোকক কৈ দিছো সকলোবোৰ পঢ়িবা তোমাৰে বাছি পঢ়াৰ দৰকাৰ নাই সকলোবোৰে পঢ়িবা এতিয়া কোৱেশ্চন নম্বৰ 10 ত্ৰিভুজ ABC এটো অলপ ভুল আছে ত্ৰিভুজ FEG AB আৰু FE AB আৰু FE বাহুত ক্ৰমে D আৰু H দুটা বিন্দু CD GH ক্রমে SCB আৰু EGF সমদ্বিখণ্ড বাইসেক্টর সমদ্বিখণ্ড দেখুৱা যদি ত্রিভুজ ABC সদৃশ ত্রিভুজ FEG দেখুৱা যে এক নম্বৰ CD by GH is equal to AC by FG 2 নম্বর ত্রিভুজ DCB সদৃশ ত্রিভুজ HG আচ্ছা ইয়াত আমি ত্রিভুজ দুটো আঁকি লওঁ 3 নম্বৰ এটা আছে এইটো বিস্তাৰ কৰা হ'ব ত্রিভুজটো আঁকি লওঁ দুটা ত্রিভুজ ABC আৰু FEG এই দুটা ত্রিভুজ আঁকি লওঁ যিকোনো ত্রিভুজ আঁকিলে হ'ল সৰু ডাঙৰকৈ আঁকিলে হ'ব
এটার নাম হচ্ছে ABC আর এটা হচ্ছে ই বা FEG লক্ষ্য কৰিবা ইয়াত কি দিয়া আছে AB আৰু FE এই দুটা বাহুৰ ওপৰত ক্ৰমে D আৰু H দুটা বিন্দু AB ৰ ওপৰত D এটা বিন্দু যিকোনো ঠাইত ধৰিলে হ'ল D এটা বিন্দু আৰু FE ৰ ওপৰত এটা বিন্দু ইয়াৰ ওপৰত এটা বিন্দু H এই দুটা বিন্দু কাৰণ ABC ত্ৰিভুজৰ AB বাহুৰ ওপৰত D এটা বিন্দু আৰু FEG ত্ৰিভুজৰ FE বাহুৰ ওপৰত H এটা বিন্দু FE বাহুৰ ওপৰত H এটা বিন্দু এতিয়া কি কৰিব লাগে এতিয়া CD আৰু GH ক্ৰমে CD টানি দিয়া এইটো ক্ৰমে কি হ'ব এইটো এনেকুৱা বিন্দু যাতে এই C কোণক সমদ্বিখণ্ডিত কৰে তাৰমানে D টো যধে মধে নহ'ব D বিন্দুটো এনেকুৱা ঠাইত আছে CD সংযোগ কৰিলে ই C কোণটোক সমানে দুই ভাগ কৰে C কোণ মানে ACB ইয়াক সমানে দুই ভাগ কৰে তাৰমানে AB বাহুৰ ওপৰত H এনেকুৱা এটা বিন্দু AB বাহুৰ ওপৰত H এটা এনেকুৱা বিন্দু যে CD সংযোগ কৰিলে সেই CD ৰেখাখণ্ডটো কি কৰে C কোণক সমানে দুই ভাগ কৰে মানে CD ইজ এ বাইসেক্টৰ অফ এংগেল C মানে CD এটা বাইসেক্টৰ মানে সমদ্বিখণ্ডক CD সমদ্বিখণ্ডক কাৰ C কোণৰ ঠিক সেইদৰে FE বাহুৰ ওপৰত H এনেকুৱা এটা বিন্দু H বিন্দুটো FE ওপৰত বাহুৰ ওপৰত H এনেকুৱা এটা বিন্দু যে HG বা GH সংযোগ কৰিলে এই G কোণটোক সমানে দুই ভাগ কৰে যে এইটোৱে এই বাইসেক্টৰটোৱে G কোণক সমানে দুই ভাগ কৰে তাৰমানে ইয়াত দিয়া আছে চোৱা ইয়াত আছে কি ইয়াত দিয়া আছে যে কি কৰে GH কি কৰে EGF সমদ্বিখণ্ডিত কৰে মানে এইটো সমানে দুই ভাগ কৰে তাৰমানে GH কি কৰে G কোণক সমদ্বিখণ্ডিত কৰে G কোণক সমানে দুই ভাগ কৰে তাৰমানে এইটো এই দুটা তাৰমানে G কোণটোক সমানে দুই ভাগ কৰিছে এইটো সমান এইটো সমান এইটো আমাৰ দিয়া আছে তেনেহ'লে আমাৰ প্ৰমাণ কৰিব লাগে 1 নম্বৰ CD/GH CD হল এইটো CD/GH equal AC AC/FG আচ্ছা ইয়াত তোমার আমার সুবিধার কারণে আমি এইটো 1 নম্বৰ নকৰি আমি 2 নম্বৰটো আগত কৰিম হয়তো পৰীক্ষা 3ত আরেকটা আছে 3 নম্বৰ আৰু এটা আছে 3 নম্বৰ 3 নম্বৰটো চোৱা 3 নম্বৰ কি আছে ত্ৰিভুজ DCA অদৃশ ত্রিভুজ HGF একটু এটা সবাই তিনিটা এই পরীক্ষাটো পরীক্ষা তিনিটা নিদিয়ে যিকোনো এটা দিব পাৰে বা দুটা দিব পাৰে যিকোনো এটা এতিয়া যদি আমি 1 নম্বৰ কৰিবলৈ যাওঁ 1 নম্বৰ কৰিবলৈ গলে কি হ'ব 3 নম্বৰ কৰিব লাগিব আগত 3 নম্বৰৰ কৰিহে আমি 1 নম্বৰ পাম গতিকে এইটো কায়দা আছে যদি তোমালোকৰ 1 নম্বৰ আহে যদি পৰীক্ষা কৰা 3টা নাহিব কেতিয়াও পৰীক্ষা যদি 1 নম্বৰ আহে তেনেহলে আমাৰ আলটিমেটলি এইটো কৰিব লাগিব 3 নম্বৰটো কৰিহে আমি 1 নম্বৰ পাম নহলে তখন 1 নম্বৰ কৰিব গলে 3 নম্বৰ কৰিবই লাগিব 3 নম্বৰ কৰিহে আমি 1 নম্বৰ পাম গতিকে এইটো যদি আহে এই দুটাৰ কাম হ'ব প্ৰথমে আমি 2 নম্বৰ কৰিম 2 নম্বৰ চাও 2 নম্বৰ কৰিম তাৰ পিছত 3 নম্বৰ কৰিম 3 নম্বৰ কৰাৰ লগে লগে তাৰপৰা আমি 1 নম্বৰটো পাম আৰু যদি ডাইৰেক্ট 1 নম্বৰ কৰো তেনেহলে আমি কৰিব এইটো আহিব লাগিব 3 নম্বৰত তাৰ পিছত 1 নম্বৰ পাম গতিকে 1 নম্বৰটো ইম্পৰ্টেন্ট হ'ব পাৰে ভেৰি ইম্পৰ্টেন্ট যিকোনো একটা আহিব পাৰে এবাৰ গতিকে তোমালোকে ভালকৈ চাবা ইয়াৰ ছবি নাই মই কৈছো বাৰে যিবোৰৰ ছবি নাথাকে এইবোৰৰ বেছি পসিবিলিটি থাকে আহিব পাৰে ছবি থকাও আহিব পাৰে কিন্তু ছবি নাথাকাই আহে বেছি পৰীক্ষা চাবা গতিকে 2 নম্বৰ আগত কৰো তাৰ পিছত 3 নম্বৰ কৰাৰ পিছত 1 নম্বৰ আহিব 2 নম্বৰ কি কৈছে ত্ৰিভুজ DCB এই ত্রিভুজটো সদৃশ হৈছে HGE এই দুটা সদৃশ দেখাব লাগে আচ্ছা এইটো তোমালোকৰ আপাতত মুছি থৈছো বা তলত লিখিলে হ'ব তলৰ পৰা লিখো আচ্ছা এতিয়া 2 নম্বৰটো আগত কৰিম 2 নম্বৰটো আগত কৰিম বা এইটো
মুছি দিলোঁ 2 নম্বৰ আগত কৰিম আচ্ছা ইয়াত কি লিখিম আমি সলিউশন সলিউশন এটা কোশ্চেন হয় কোশ্চেন পরীক্ষাত লিখিব নালাগে সলিউশন দিবা যে এ ত্রিভুজ ABC তাৰমানে এইটো আৰু দুনাই লিখিব লাগে ত্রিভুজ FE G AB আৰু FE বাহু বা বাহুৰ ওপৰত ক্ৰমে D আৰু H দুটা বিন্দু আচ্ছা CD তাৰপিছত লিখিব পাৰা CD একেলগে লিখি থলে হ'ব CD আৰু GH ক্ৰমে C-কণ মানে SCB আৰু G-কণ মানে EGF অত সমদ্বিখণ্ড বাইসেক্টর আচ্ছা এতিয়া প্রমাণ দিয়া আচ্ছা সমদ্বিখণ্ডকৰ আগত আমার কি দিয়া আছে আমার দিয়া আছে এই ত্রিভুজটা সদৃশ চাবা এই দুটা ত্রিভুজ সদৃশ দিছে তো প্রমাণ আমার এটা দিয়া আছে যেহেতু ত্রিভুজ ABC সদৃশ ত্রিভুজ FEG এই দুটা ডাঙৰ ত্রিভুজ দুটা ABC সদৃশ FEG সদৃশ হলে কি হ'ব সদৃশ হলে কোণবোৰ অনুৰূপ কোণবোৰ সমান হয় অনুৰূপ কোণ মানে A কোণৰ অনুৰূপ হ'ব F কোণ B কোণৰ অনুৰূপ হ'ব E কোণ আৰু এইটো C কোণ এই গোটেইটোৰ অনুৰূপ হ'ব G কোণ তেনেহলে আমি G কোণ গোটেইবোৰ আমি লিখিব পাৰো তেনেহলে লিখিব পাৰো যেহেতু সদৃশ এটাকে লিখিব পাৰো এংগেল A সমান এংগেল F তাৰপিছত এংগেল B সমান এংগেল E তাৰপিছত এই কোণটো লিখা যায় BCA আৰু এই কোণটো লিখা যায় EGF মানে এইটো একটা অকল C লিখিলে ভুল হ'ব যেহেতু বাইসেক্টর আছে অকল G লিখিলে ভুল হ'ব গতিকে আমি গোটেইটো লিখিলো BCA গোটেইটো সমান EGF এইটো হয় তেনেহলে চাবা তো মুছি দিছো এতিয়া কি হ'ব এতিয়া চোৱা এইটো হয় যেহেতু এই কোণ দুটা কি আছে সমান এই কোণ দুটা সমান আৰু ইয়াৰ বাইসেক্টর আছে বাইসেক্টর মানে সমদ্বিখণ্ডিত কৰিছে এইটো দিয়াই আছে আমাৰ গতিকে ইয়াৰ হাফ লিখিব পাৰা অতএব হাফ মানে BCA C কোণৰ আধা সমান হ'ব এইটো যেহেতু সমান গতিকে আধা সমান হ'ব EGF আধা তাহলে এই কোণৰ আধা এই B কোণৰ C কোণৰ আধা হয় এইটো হয় নহয় এইটো তাহলে আমার দরকার কি যেহেতু এই ত্রিভুজত আহিম আমি এইটো লিখিম তাহলে ইয়াৰ আধা আমি লিখিব পাৰো এটা কি ইয়াৰ আধা লিখিব পাৰো আমি এইটো মানে BCD এইটো লিখিব পাৰো BCD সেইদৰে এই কোণৰ আধা মানে তাহলে এইটো তলটো আমার দরকার যেটো উপৰটো দরকার উপৰত যাম তলটো দরকার হলে EGH এইটো 1 নম্বৰ দি থোৱা 1 নম্বৰ তাৰপিছত কি কৰিম আমি তাৰপিছত আমাৰ তাৰমানে এই কোণৰ আধা আৰু এই কোণৰ আধা হৈ গ'ল এতিয়া আমি লিখিব পাৰো কি এতিয়া এই ত্রিভুজ দুটা ত্রিভুজৰ আমি কি লিখিব পাৰো ত্রিভুজ এইটো হ'ব ত্রিভুজ দিয়া আছিল আমাৰ 2 নম্বৰত কি দিয়া আছিল
2 নম্বৰত দিয়া আছিল ডিসিবি আৰু এটো হচ্ছে দেখাব লাগে ডিসিবি আৰু ত্রিভুজ এইচজি অতর পড়া এই ত্রিভুজ দুটার পড়া এই ত্রিভুজ দুটার মধ্যে দেখাম তার মানে কি এটো আছে ডিসিবি এনেকোন আৰু এইচজি এই দুটা ত্রিভুজ তো এই দুটা ত্রিভুজৰ কি পালো আমি কি ইতিমধ্যে আমি পাইছো বি কোণ সমান এই ত্রিভুজৰ বি কোণ অতএব বি কোণ সমান এই ত্রিভুজৰ ই কোণ আমি এইটো তাৰ পৰা পাইছো তাৰপিছত কি পাইছো এইটো হল এটা আৰু লিখিব পাৰা BCD এইটো হ'ব EGH এইটো লিখিব পাৰা 1 নম্বৰ পৰা তেনেহলে এই ত্রিভুজ দুটাৰ কি হল এই ত্রিভুজ দুটা কৈ কি হল কোণ সমান এই ত্রিভুজৰ এই কোণ এই ত্রিভুজৰ এই কোণ সমান তাৰপিছত এই ত্রিভুজৰ এই কোণ এইটো কোণ এইটো এই ত্রিভুজৰ এই কোণ সমান গতিকে এটা দুটা ত্রিভুজৰ দুটা কৈ কোণ সমান হলে ত্রিভুজ দুটা সদৃশ এ সদৃশ বুলি কোৱা হয় এতিয়া চোৱা এটা ত্রিভুজ ডিসিবি সদৃশ ত্রিভুজ এইচজি এটো কি হয় এটো অ্যাঙ্গেল এ অ্যাঙ্গেল সাদৃশ্য এটো আমার কি হয় দেখুৱা শোন হল তেনেহলে শোন এটো আমার কি হৈ গল 2 নম্বৰ প্ৰমাণিত হল এতিয়া আমি প্ৰমাণ কৰিম 3 নম্বৰ প্ৰমাণ কৰিলে আমাৰ আহি যাব 1 নম্বৰ এতিয়া 3 নম্বৰ এটো হৈ গল তোমালোকে তুলি লোৱা হৈ গল এতিয়া আমি 3 নম্বৰত আহিম এটো দেখাব আগৰ ওপৰত লেখাবোৰ ঠিকে লিখিবা দেখুৱাব লাগে যে 3 নম্বৰ কি আছে ত্রিভুজ ডিসিএ সদৃশ ত্রিভুজ এইচজি ডিসিএ এইচজিএফ তাহলে এবার চোৱা এবার কি দেখাব লাগে 3 নম্বৰ দেখাব লাগে আমাৰ ডিসিএ এবার উপৰত ত্রিভুজ ইয়াৰ এইচজিএফ উপৰত এই উপৰৰ ত্রিভুজ দুটা সদৃশ দেখাব লাগে ইয়াত চোৱা ইয়াত আমি কি লিখিব পাৰো আমি ওলাই থৈছোই যে এই কোণটো এ কোণটো সমান এফ কোণ হয় যেহেতু মূল ত্রিভুজ দুটা সদৃশ এ বি সি সদৃশ ই এফ জি সদৃশ গতিকে এইটো হ'ব যদি অকলহৰীয়াভাৱে 3 নম্বৰ এইটো আহে তেনেহলে আগৰবোৰ লিখিলেও তিনটা আগৰবোৰৰ লগত তোমালোকে মিলাই লিখিব পাৰা বা সলিউশন দিয়া সলিউশন কি লিখিব পাৰো যেহেতু লিখাই আছে এইটো যেহেতু আগত লেখাই আছে এ বি সি সদৃশ ত্রিভুজ এফ ই জি সদৃশ হলে কি লিখা যায় এটাকে অ্যাঙ্গেল এ সমান অ্যাঙ্গেল এফ এটু লিখা যায় আৰু কি লিখা যায় আৰু তো আমি লিখিছো ইতিমধ্যে এইটো লিখে বিয়োগ দরকার নাই এইটো লিখিলে হল অ্যাঙ্গেল বিসি এ এইটো হ'ব ইজিএফ তাহলে ইয়াৰ আধা সমান বিসি এ এইটো হাফ ইজিএফ তাহলে এটা এইটো কি হ'ব ওপৰৰ খণ্ড তাহলে ইয়াৰ আধা সি কোণৰ আধা তলটো হয় ওপৰটো আমি ওপৰত লিখি এসিডি ইয়াৰ ওপৰটো লিখিম এফজিএইচ যদি বেলেগ হয় এইটো যদি বেলেগ হয় 1 নম্বৰ বা 2 নম্বৰ যদি একেলগতে নাহে একেলগে যদি আহে তেনেহলে এইটো 2 নম্বৰ দিয়া
আৰু যদি বেলেগে বেলেগে যদি আহে এটা এটা কৈ আহে তেনেহ'লে 1 নম্বৰ দিবা এতিয়া এই দুটা ত্ৰিভুজ DCA আৰু ত্ৰিভুজ HGF উত্তৰ পৰা এইটোৰ পৰা কি পালো আমি এই দুটা ত্ৰিভুজ ওপৰৰ দুটা চোৱা দিয়া আছে আমি ওলাইছোঁ তাতে A কোণ সমান E কোণ বা F কোণ তাৰপিছত এইটো 2 নম্বৰত পাইছোঁ কি আৰু ACD সমান ইয়াৰ হ'ব FGH এইফালে লিখি দিবা 2 নম্বৰৰ পৰা যদি অকলৰীয়া এটা দেয় তেনেহ'লে 1 নম্বৰ লিখিবা যেহেতু দুটা আছে এইকাৰণে আগত 1 নম্বৰ গ'ল 2 নম্বৰ যদি অকলৰীয়া এটা আহে যেনেকুৱা এইটো আহে 3 নম্বৰটো প্ৰমাণ কৰা এই 10 নম্বৰ 3টো প্ৰমাণ কৰা বা 10ৰ 1টো প্ৰমাণ কৰা 1 তেনেহ'লে তোমালোকে 10ৰ 1 প্ৰমাণ 1 নম্বৰ প্ৰমাণ কৰা মানে এই 3 নম্বৰৰ পৰা আগবাঢ়িব লাগিব 3 নম্বৰ তেতিয়া 3 নম্বৰ লিখিব নোৱাৰিবা 1 নম্বৰে লিখিবা প্ৰমাণ কৰি দেখুৱাব লাগে যে 1 নম্বৰ তেতিয়া আমি কি কৰিম তেতিয়া আমি এই দুটা সদৃশ এনেকৈ আগবাঢ়িম যদি 1 নম্বৰ আহে এইটো লিখাৰ দৰকাৰ নাই ইয়াৰ ঠাইত 1 নম্বৰ লিখিবা দেখুৱাব লাগে যে আৰু যদি আমি এইদৰে আগবাঢ়িব লাগিব তাৰমানে 1 নম্বৰ আৰু 3 নম্বৰৰ লগত খুব মিল গতিকে তোমালোকে 3 নম্বৰ আহিলে 1 নম্বৰ নালাগে 3 নম্বৰটো কৰি দেখুৱালে হ'ল 1 নম্বৰ আহিলে 3 নম্বৰ যেটো আছে এইটো এই প্ৰচেছ আগবাঢ়ি গৈ আমি 1 নম্বৰটো পাম তেনেহ'লে এইটো তেতিয়া 1 নম্বৰ দিবা বুজি পাইছা এই বস্তুটো এতিয়া ত্ৰিভুজ দুটা সদৃশ হ'ল কোন সাদৃশ্য এটা ত্রিভুজ BCA similar to triangle HGF এটু কি হবে অ্যাঙ্গেল সাদৃশ্য এটু আছে তোমালোকৰ অনুশীলনী এটু সাদৃশ্য তো 3 নম্বৰ আমাৰ কি হল দেখুৱা হল শোন এতিয়া 3 নম্বৰৰ পৰা আমি 1 নম্বৰ দেখুৱাম 3 নম্বৰৰ পৰা এইটো তো 1 নম্বৰ দেখাব লাগে যে 1 নম্বৰটো আগতে লিখা আছে তোমালোকে লিখি লবা এই 3 নম্বৰৰ পৰা আমি 1 নম্বৰ দেখুৱাম যেহেতু ত্রিভুজ DCA সদৃশ ত্রিভুজ HGF তেনেহলে এই দুটা এই উপৰৰ ত্রিভুজ ভালকৈ লক্ষ্য কৰা তেনেহলে এটাৰ নাম আছে DCA ওলটা কৈ নাম দিছে DCA বা ABC DCA দিছে DCA আৰু ইয়াৰ দিছে HGF এটো কিতাপৰ মতে এই দুটা ত্রিভুজ সদৃশ তেনেহলে তাৰ বাহু সমানুপাত হয় বাহু সমানুপাত আমি কি লিখিব পাৰো সো এতিয়া তিনিটা বাহু তিনি ধৰণৰ আটাইতকৈ দীঘল এইটো তাৰপিছত এইটো সৰু তাৰপিছত একেবাৰে সৰু এইটো ইয়াৰ ঠিক কেনেকুৱা আটাইতকৈ দীঘল এইটো হ'ব তাৰপিছত এইটো 2 নম্বৰ এইটো হ'ব 3 নম্বৰ এনেকৈ বাহু সমানুপাত দেখুৱালে হ'ল তেনেহলে আটাইতকৈ এই ত্রিভুজৰ আটাইতকৈ দীঘল বাহুৰ পৰা আৰম্ভ কৰো এইটো কি হ'ব SC বাই কি হ'ব তাৰ হ'ব FG আৰু এই ত্রিভুজৰ তাৰপিছত কি হ'ব CD হ্যাঁ বা DC তাৰ হ'ব HG আৰু ইয়াৰ কি হ'ব AD ফাল কেনেকৈ মিলাই ল'ব তাৰপিছত হ'ব FH এতিয়া আমাৰ লাগে কি আমাৰ দেখুৱাব লাগে কি 1 নম্বৰত আছে CD তেনেহলে আমি এইটো আমাৰ কি এই দুটা লাগে 1 নম্বৰত এই দুটো নালাগে তেনেহলে এই দুটা আকৌ লিখা এইটো লিখা যায় কি SC বাই FG ঠিক আছে আৰু ইয়াৰ কি আছে DC তো আমি কি লিখিব পাৰো DC লিখা পাতত DC আৰু ইয়াৰ আছে FG DC GH আচ্ছা এইটো আছে কি আছে আমাৰ GH লিখা GH এতিয়া এইটোৰ দৰকাৰ নাই এতিয়া চোৱা এইটো হ'ল এতিয়া আমি কি কৰিব পাৰো CD বাই কি আছে
এইটো CD বাই আছে FG এইটো হয় তো CD আমাৰ কোনটো হ'ল CD বাই F CD বাই আছে GH CD বাই GH ঠিকই আছে তাৰপিছত আছে এইফালে AC বাই FG ঠিকই আছে তেনেহ'লে আমি এইটো ইয়াত CD বাই GH CD বাই FG দিছি কি হইছে G DC এইটো ঘূৰাই দিলে হ'ল এইটো CD লিখো CD বাই HG ঠিক আছে আর এইটো হচ্ছে SC বাই ঘূৰাই দিয়া আছে FG ঠিক আছে কারণ এইটো আগত এইটো DC আছে CD তেনেহ'লে এইটো আমাৰ 1 নম্বৰ হৈ গ'ল কারণ লিখিব পাৰো শূন্য 1 নম্বৰ তখন 3 নম্বৰ কৰি আমি 1 নম্বৰ পালো 3 নম্বৰ কৰি আমি 1 নম্বৰ পালো যদি তোমালোকৰ 1 নম্বৰ আহে যদি ধৰা 10 নম্বৰ 1 আহে তেনেহ'লে তোমালোকে দেখুৱাব লাগে যে এইটো লিখি তাৰপিছত 3 নম্বৰৰ প্ৰসেছখিনি কৰিবা 3 নম্বৰ প্ৰসেছখিনি কৰি আমি এইটো পালো এইটো মানে 3 নম্বৰৰ আমি সাদৃশ্য দেখালো তেতিয়া 3 নম্বৰ দেখাব নালাগে তাৰপিছত এইখিনি কৰি দিলে হ'ল তাৰমানে 1 নম্বৰ আহিলে 1 নম্বৰৰ 3 নম্বৰ কৰিহে 1 নম্বৰ আমি পাম এই তিনটা একেলগে নাহে হয় 2 নম্বৰ আহিব নহয় 3 নম্বৰ আহিব নহয় 1 নম্বৰ আহিব 1 নম্বৰ যদি আহে তেনেহ'লে আমি 3 নম্বৰ সাদৃশ্য এইটো সাদৃশ্য দেখাই পেলাইহে আমি 1 নম্বৰ দেখুৱাব পাৰিম এই এনেকুৱা তেনেহ'লে ভালকৈ চাবা 10 নম্বৰটো ইম্পৰ্টেণ্ট আছে তাৰপিছত ইম্পৰ্টেণ্ট আমাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আহিব 13 নম্বৰ এইবাৰ আহিব 13 তাৰপিছত আছে 16 এইবোৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত 14 নম্বৰ 14 নম্বৰ ইম্পৰ্টেণ্ট আছে তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ